নমস্কাৰ। আজিৰে পৰা আমাৰ এই চেনেলত এটা নতুন এপিসোড আৰম্ভ কৰিবলৈ ওলাইছোঁ। আশা কৰোঁ আপোনালোকে সহায় জনাব। এই অনুষ্ঠানটোৰ নাম হৈছে দিন বিশেষত আজিৰ দিনটো। আজি 1 জুলাই, বছৰৰ 182 নম্বৰ দিন। লিপ ইয়াৰৰ ক্ষেত্ৰত এয়া 183 নম্বৰ দিন হয়। যদি আমি বছৰটো দুটা ভাগত ভাগ কৰোঁ তেন্তে দ্বিতীয় ছমাহৰ ক্ষেত্ৰত এয়া প্ৰথমটো দিন হিচাপে গণ্য কৰা হয়। আজিৰ দিনটোত আমাৰ দেশত তথা বিদেশত কি দিৱস বা কাৰ্যসূচী পালন কৰা হয় এই বিষয়ে চমুকৈ জানো আহক। আজিৰ দিনটোত ভাৰতত ৰাষ্ট্ৰীয় চিকিৎসক দিৱস হিচাপে পালন কৰা হয়। আন দেশসমূহত অন্য তাৰিখত এই দিৱসটো পালন কৰা হ'ব পাৰে, কিন্তু ভাৰতত আজিৰ তাৰিখত এই দিৱস বা কাৰ্যসূচী পালন কৰাৰ আঁৰৰ উদ্দেশ্য হ'ল সমগ্ৰ ভাৰতত চিকিৎসক তথা পশ্চিমবংগৰ দ্বিতীয়জন মুখ্যমন্ত্ৰী ডক্টৰ বিধান চন্দ্ৰ ৰয়ক সন্মান জনোৱা। তেখেতে ভাৰতৰ চিকিৎসা বিজ্ঞানৰ ক্ষেত্ৰখনলৈ যথেষ্ট অৱদান আগবঢ়াইছিল। তেখেতক এজন মহান ৰাষ্ট্ৰনেতা হিচাপে গণ্য কৰা হয়। 1882 চনৰ 1 জুলাই তাৰিখে তেখেতৰ জন্ম হৈছিল আৰু 1962 চনৰ একেই তাৰিখতে তেখেতৰ মৃত্যু হৈছিল। তেখেতৰ ভাৰতৰ চিকিৎসা বিজ্ঞানৰ ক্ষেত্ৰলৈ যি অৱদান আগবঢ়াইছিল এই অৱদানৰ প্ৰতি সন্মান জনোৱাৰ উদ্দেশ্যে তথা ভাৰতৰ চিকিৎসক, নাৰ্ছ আৰু অন্য স্বাস্থ্য সেৱা কৰ্মীসকলক সন্মান জনোৱাৰ উদ্দেশ্যে এই 1 জুলাই তাৰিখটো ৰাষ্ট্ৰীয় চিকিৎসক দিৱস হিচাপে পালন কৰা হয়। আজি আন্তঃৰাষ্ট্ৰীয় কৌতুক দিৱস। আমাৰ জীৱনত হাঁহি আৰু ধেমালিৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে। সুস্থ শৰীৰ তথা সুখী জীৱনৰ প্ৰধান আহিলা হৈছে হাঁহি। আমি যেতিয়াই কিবা এটা ধেমেলীয়া বা সুখৱতী কথা শুনিবলৈ পাওঁ তেতিয়া আমি হাঁহি প্ৰতিক্ৰিয়া প্ৰকাশ কৰোঁ। আৰু আমাৰ ফালৰ পৰা আপোনালৈ এটা বিশেষ অনুৰোধ, আপুনিও নিজৰ পৰিয়াল, বন্ধুবৰ্গ তথা প্ৰিয়জনক কৌতুক শুনাই হহুৱাবলৈ চেষ্টা কৰক আৰু নিজেও হাঁহি থাকক আৰু সুস্বাস্থ্যৱান হৈ থাকক। আজি আন্তঃৰাষ্ট্ৰীয় সমবায় দিৱসো পালন কৰা হয়, অৰ্থাৎ ইণ্টাৰনেশ্যনেল ইউনিটি ডে পালন কৰা হয়। লগতে চিকেন খাই ভাল পোৱা সকলৰ বাবে আজিৰ দিনটো বিশেষ। আজি ইণ্টাৰনেশ্যনেল চিকেন উইং ডে পালন কৰা হয়। আজি আন্তঃৰাষ্ট্ৰীয় ৰেগ দিৱসো পালন কৰা হয়। আন দেশসমূহত আজিৰ দিনটো কেনেদৰে পালন কৰা হয় জানো আহক। আমেৰিকাত আজি আমেৰিকান চিৰিয়াখানা দিৱস অৰ্থাৎ আমেৰিকান জু ডে পালন কৰা হয়। বুৰুণ্ডিত আজি স্বাধীনতা দিৱস উদযাপন কৰা হয়। বুৰুণ্ডি পূব আফ্ৰিকাৰ এখন দেশৰ নাম। 1962 চনত তেওঁলোকে বেলজিয়ামৰ পৰা স্বাধীনতা লাভ কৰিবলৈ সক্ষম হৈছিল। কানাডাত আজি কানাডা ডে পালন কৰা হয়। 1867 চনৰ আজিৰ দিনটোত ব্ৰিটিছ উত্তৰ আমেৰিকা আইনৰ দ্বাৰা কানাডাৰ সৃষ্টি হৈছিল। সেয়ে উপজা দিনত তেওঁলোকে কানাডা ডে হিচাপে পালন কৰে। ঘানাত আজি গণৰাজ্য দিৱস পালন কৰা হয়। আশা কৰোঁ ভিডিঅ'টোৰ জৰিয়তে আপুনি বহু নজনা কথা জানিবলৈ পালে। আমাক সঁহাৰি জনাবলৈ ভিডিঅ'টোত লাইক কৰি দিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। অহাকালি পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানতে ভিডিঅ'টো সামৰণি মাৰিলোঁ। নমস্কাৰ।